আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা কি ষ্টেপ দিয়ে এই এনেকে যে এটা আছিল হিটি হিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে এয়া বিহু নাচিছ হা কালি পৰহি বিহু পালেহি এতিয়া আকৌ বিহু ৰিহাৰ্চেলহে কৰি আছ হে খুৰী এই ঐ মাই তই যাচোন তোৰ কাম কগে জানা তই একো বুজি নাপাৱ জানে একো বুজি নাপাৱ তই মই একো নাজানো কি বুলি ক'বলৈ আহিছ হা হেৰৌ এসময়ত গোটেই ঢোলৰ চাপৰত কঁকাল ভাঙি ফালি থৈছো ঐ তোৰ দিনত কথাটো বেলেগ আছিলে তোৰ দিনত ঢুলীয়াও আকাল নাছিল নাচনীও আকাল নাছিল আমি ঢুলীয়াহে পাওঁ নে নাচনীহে পাওঁ ঐ কি হে খুৰী আজিকালি বিহু গাবলৈ ঢোল পাপা নালাগে নহয় খেলা এখনে ডেক এটা হ'লেই হ'ল তাতে তই মই আকৌ নাচনী ধিনচিকি কৰিবলৈ আহিছ এয়া অসমীয়া সংস্কৃতি ৰাখিছ ইফালে আকৌ ক বোলে অসমীয়া আমি নামানো নেমানো লাগিলে কালি 50,000 টকা লৈ কালি কাম আনিম কালাকি আমাক চাইডাল লগা গাত লগাই দে এইটো অ হৰি অ ৰাম কিনো দেশ দেশ দেশী যতে দেখো দেশ দেশ হৈ যায় দেশ দেশ অ হৰি অ ৰাম তই হবলা ঘৰতে আছ তই আকৌ ঘৰত নাই বুলিহে ভাবিছিলো অ ৰাম জান মোক নহয় আঞ্চলিকৰ ভাওনাত ইন্দ্ৰ ভাও দিছে ঐ তই এইবোৰ কৰি ফুৰ নহয় মোক অলপ শিকাই দে জহনিটো বিনু ৰাম এখন ল হে হৰি অ হে ৰাম দে তেতিয়াহ'লে দিওঁ ল ফ'ল' মি চাই যাবি দে চাওঁ কি আছিলে পাহৰিলো এই চাই কোৱা আকৌ নহ'লে ল বোপাই বোপাই তুমি ঘৰলৈ নাযাবা তুমি ঘৰলৈ নাযাবা শুনিছো বৰুণ দেৱে হেনো তোমাৰ বলি ল'বলৈ ৰৈ আছে শুনিছো বোলে বৰুণ দেৱে তোমাক বলি দিবলৈ ৰৈ আছে পাৰিবি নহয় তহঁতে আকৌ ইয়াক কি লগালি হা মই নহয় ভাও এটা শিকাব দিছো সিহঁতে যিহে ভাও দেখুৱাইছে কাঞ্চনো নেকান্দিবি তই গধূলি মোৰ ওচৰলৈ আহিবি মই তোক শিকাই দিম দে হ'ব আই সেইকাৰণে তোক ইমান যে ভাল পাওঁ হ'ব দে তই আহিবি দেই মই শিকাই দিম ঐ ভিতৰত তোৰ টোপনিবোৰ নহ'ল হা আকৌ যে বাহিৰত নাক বজালিহি কি যে হ'ব নহয় সৰুতে নিমখ খুৱাই মাৰি পেলোৱা হয় ভাল আছিল বিয়াখন পাত বুলি কৈ আৰু ভাগৰি পৰিছোঁ গাঁৱত গোটেই ঘৰে ঘৰে বোৱাৰী আহি ঘৰ সোমালেহি মোৰ ঘৰখনতহে জানো কি গাঁঠি লাগিল ঐ মাই তই মনে থাকচোন ইমান বকি থাকো ৰাতিপুৱাই একেবাৰে এই বিশ্ব ব্ৰহ্মাণ্ড গোটেই 1600 ছোৱালী মোৰ পিছে পিছে ঘূৰি ফুৰিব এনেহেন কৃষ্ণ পলিতাহে যেন তুলিছে কথা নকবি তই হা ছোৱালী অনা ল'ৰা সোপাৰ মাকহঁতে কিবা কৃষ্ণহে জন্ম দিলে নেকি হা তাৰমানে মই কি তামোল বলুহঁতৰ ঘৈণীয়েকহঁতৰ নিচিনা নাকটো মস্ত এডাল গালকেইখন এইফালে টেমুনা তেনেকুৱা যেনে আনিম ঐ কণা তই গাঁৱৰ বোৱাৰী সোপাক তেনেকুৱাই দেখ নেকি হা খা ভালে হ'ল দে তেতিয়াহ'লে কালি মই গাঁৱৰ সেই ধুনীয়া বোৱাৰী এজনীকে লৈ আহোঁ কি কৰি তই তোৰ খালি উল্টা পুল্টা কথা মই আজি অলক্ষী নিৰঞ্জন বাবা আই এই দুপৰীয়া সময়ত আহিলোঁ বাবাক কেনেকৈ শুশ্ৰূষা কৰে বাবা আপুনি দুপৰীয়াখন আহিলে ক'ৰ পৰা আহিলে বাৰু এই আহাৰগুৰিৰ পৰা আহিলোঁ হয় আহকচোন আহক বাৰান্দাতে বহক মই কথাখনকৈ লৈ আহোঁ
বম বম অলক্ষী নিৰঞ্জন বহক ইয়াতে দিয়ক বহক দিয়ক আই বহক বম বম আপুনি বহক মই চাহ একাপ অ কৰিম। হ'ব আই বম ভুলে জয় শিৱ শংকৰ বাবা চাহ খাওক ঠিক আছে আই ঠিক আছে আই ভগৱানে আপোনাক মংগল কৰক কিনো মংগল কৰিব বাবা এটাই ল'ৰা সদায় বোৱাৰী বোৱাৰী কৈ চিঞৰি মৰিছোঁ সি দেখোন কাণ মোৰেই নকৰে আই আপুনি মিছাকৈ চিন্তা কৰিছে এনেকুৱা উপায় মোৰ হাতত বহুতো আছে কি কয় বাবা অ আপুনি দেৰি নকৰিব নহ'লে মোক কিবা এটা উপায় দিয়ক বাবা ঠিক আছে এটা কাম কৰক এটা পুৰণা চোলা এটা লৈ আহক হ'ব হ'ব ৰ'ব বুম বুম এইটো দিয়ক আই দিয়ক দিয়ক ওম ভীম কিং চামুণ্ডায় নমঃ ওম বম 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 ও বম 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 ফা ও বম 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 স্বাহা আই এইটো লওক শনিবাৰে তাক পিন্ধাই দিব আৰু মই এসপ্তাহৰ পিছত আহি যাম কি হৈছে মই স্বামী আহি হ'ব বাবা ঠিক আছে এতিয়া মই গৈ থাকোঁ বাৰু ভগৱানে মংগল কৰক ও ভাং খায়ে তোলা কুচনিতে টোপোলা জতা ধাৰে বলি জতা ধাৰি বলিয়া ঐ! এইটো পিন্ধি ল অঁ একেবাৰে গান গাই আছে ক'ত যাম এইটো পিন্ধি মই পিন্ধচোন পিন্ধ আগতে মই পিন্ধিবলৈ কৈছোঁ তই বহুত দিনৰ মূৰত দিলি এইটো অঁ দে ধুনীয়াকৈ পিন্ধি যাচোন আহ ৰাম ৰাতিপুৱা ক'ত যোৱা বুলি ক'লে মাথাটো বেয়া হৈ যায় দেই মোৰ ক'তো যাব নালাগে দে মাষ্টৰ ঘৰত যে টেটু মাষ্টৰজনী ভাড়াত আছে তাইক এই শিৱৰাত্ৰি প্ৰসাদকেইটা দি থৈ আহোঁ যা এই ছোৱালীজনী ঘৰলৈ কিয় যাব কোনোবাই একো মোক নহয় দে তই গ'লে একো নহয় নহয় অঁ ল যা। ও ভাং খায়ে যা, তোলা কুচনিতে টোপোলা জতা ধাৰি বলিয়া জোনালী স্কুললৈ যা অ তোক আজি বৰ ধুনীয়াজনী লাগিছে অ আগতে কিবা দেখা নাই নেকি দেখিছো কিয় জানো তোক আজি কিবা এটা ভাল লাগিছে কালি ভাঙনি চাহ যোৱা নাই নেকি হ'ব দে যা যা বেলেগক ভাল দেখিবি গাটো কিবা এটা লাগি আছে বে আজি তাক নি কি বাহৰ জানো আজি ভাঙৰ নিচিনা কি হৰি অ ৰাম ওলাই যা তই আকৌ কি কৰি আছ ইয়াত কালি শেষ নহ'লে হ'বলা এই ৰ মায়ে এয়া মাষ্টৰ ঘৰত যে থাকে টেটৰ মাষ্টৰজনী প্ৰসাদ অলপ দিব দিছে অ' তাকে আহি আছোঁ আৰু কি হৈছে জানানে আজি গাটো একদম কিবা বেয়া বেয়া কৰিছে কিবা কাৰোবাক দেখিলে ভাল লাগে বিয়া পাতোঁ লাগে বিয়া পাতিব মন গৈছে বুজিছ হেই সেইবিলাক বাদ দিয়া বিয়া চিয়া গোটা খোৱা লাই হালে জালে ফুল চন্দন তুলসী লফা হালে জালে ফুল চন্দন তুলসী গধূলি পৰতে লফা হালে জালে এই মাই
টোপোলা হাততে থাকিল যে অঁ তই নগলি মানে য'ত যাব দিছিলো তালৈ নগলি মানে গৈছিলি কলো হেৰ জহনি যাটো ক'ত পালি হয়নে তই পুৱাই ক'ত মই এজনীকে পুৱাই গৈ লৈ আহিছো মই খালি 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 খোল খোল চোলা খোল য'ত যাবলৈ দিছিলো তালৈ নাযাওঁ হ'ব ন খোল কিয় আকৌ বাবাই মানে কি কৰি থৈ গ'ল ক'ব নোৱাৰো ইয়াক মানে মই বেলি আছে আনে মানে বিয়া উলিয়াই দিম বিয়া যিটো কৰিবলৈ কওঁ সেইটো নকৰ হা কথা এটা ক'লে নুশুন য'ত যাবলৈ কওঁ তালৈ নাযাওঁ হা ফটো আমি খালি মনে মনে থাক কাম এটা কৰিবলৈ দিলে কাণ খাৰ নাই তাৰ ছোৱালীজনী ঘৰ নাপালিগৈ তাৰমানে ন হা ৰাম ইয়াক কি হ'ল লাইভ এটা দিওঁ অকণমান মনত থাকিব হুলস্থুল নকৰিব দেই হাই ফ্ৰেণ্ডছ আমি আজি এয়া বিয়া পাতিব আহিছো এয়া মোৰ সখী ৰাম দুআষাৰমান কৈ দিয়া তুমি হেল্ল' ফ্ৰেণ্ডছ আমি এই ছোৱালী নিব আহিছোঁ আপোনালোক আহি থাকক লগত অলৰেডি আপোনালোকে জইন কৰিছে 4,000 আমি গৈ আছোঁ ছোৱালী নিবলৈ সকলোবিলাক দেখাম আপোনালোকক বাই বাই ফ্ৰেণ্ডছ এয়া আমাৰ দৰ্শক বহুত চবে হাই কৰি দিয়ক Love you, friends. Love you. Thank you.